বিশ্বত্ৰাস কৰোনা ভাইৰাছক লৈ এতিয়া সকলো শংকিত। সকলো ৰাজ্যক লকডাউন মানি চলিবলৈ আহ্বান প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ। লগতে সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান। সামাজিক দূৰত্বহে এই ৰোগ নিৰাময়ৰ একমাত্ৰ উপায়। সকলোকে মাস্ক ব্যৱহাৰ কৰাৰ লগতে ঘৰৰ পৰা বিশেষ কাম নহ'লে ওলাই নাহিবলৈও সকলোকে আহ্বান জনায়। নমস্কাৰ, সকলোলৈকে মই শ্ৰদ্ধাভৰা প্ৰণিপাত জনাইছোঁ। বৰ্তমান সমগ্ৰ বিশ্বক স্তব্ধ কৰি দিয়া COVID-19 কৰোনা ভাইৰাছে এক সংসাৰী ৰূপ ধাৰণ কৰিছে। লাখ লাখজন ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে, হাজাৰ হাজাৰজন আমাৰ মাজৰ পৰা বিদায় লৈছে। এই ৰোগৰ ভয়াৱহতা উপলব্ধি কৰিয়েই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে লকডাউন কাৰ্যসূচী ঘোষণা কৰিছে। এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ এটাই মাত্ৰ উপায় সামাজিক দূৰত্ব বজাই ৰখা। আমি সকলোৱে যদি সামাজিক দূৰত্ব বজাই ৰাখোঁ তেতিয়াহ'লে এই ৰোগ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। অতি আৱশ্যক নহ'লে আমি ঘৰৰ পৰা ওলাই যাব নালাগিব, আৰু যদি আমি যাব লগা হয় তেতিয়াহ'লে মাস্ক তথা হেণ্ড গ্ল'ভছ পৰিধান কৰাটো অত্যন্ত আৱশ্যক। নিজকে চেনিটাইজেশ্যন কৰি ৰখাৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰাপক্ষত নিজকে গৃহবন্দী কৰি ৰখাটো আটাইতকৈ উত্তম কথা। গতিকে আমাৰ এই বহুমূলীয়া জীৱনটো আমি উপভোগ কৰিবলৈ হ'লে আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। আহক আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি আমাৰ এই বহুমূলীয়া জীৱন, আমাৰ অপূৰ্ব জীৱন আমি উপভোগ কৰোঁ।